নমস্কাৰ ভিউৱাৰ্ছ আজিৰ ভিডিঅ'টোত প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম মই আগতে প্ৰেজেণ্ট ইনডিফিনিট আৰু প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰি ভিডিঅ'বোৰ বনাই আপলোড কৰিছোঁ তো মই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপোনালোক মোৰ চেনেলত নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো বজাই ৰাখিব যাতে মই ভিডিঅ'বোৰ বনাই আপলোড কৰাৰ লগে লগে যাতে আপোনালোকে চাব পাৰে আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো ব'লক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে মই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰাৰ আগতে আমাৰ জানিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সেন্টেন্সসমূহ গঠন কেনেধৰণৰ হয় বা কেনেধৰণৰ গঠনত হ'ব পাৰে তো আমাৰ তাৰ বাবে জানিব লাগিব যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হৈছে এনেধৰণৰ যে ফৰ্মেশ্যন মানে ফৰ্মেশ্যন বা সূত্ৰটো হৈছে এনেধৰণৰ যে ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্বৰ 3 প্লাছ অবজেক্ট তো মই ইয়াত এটা ছাবজেক্ট লৈছোঁ আই আৰু হেভ বা হেজৰ পৰা লৈছোঁ হেভ যিহেতু আইটো ফাৰ্ষ্ট পাৰ্চন সদায় ছাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি হেল্পিং ভাৰ্ববোৰ লোৱা হয় তো তাৰপিছত মই এটা ভাৰ্ব লৈছোঁ যে ডো তো ইয়াত কৈছে যে ভাৰ্বৰ 3 হ'ব লাগে তো মই ডান দিছোঁ যিহেতু ভাৰ্বৰ 1 ডো আৰু ভাৰ্বৰ 2টো হৈছে ডিড আৰু 3টো হৈছে ডান তো মই ডান দিছোঁ আৰু অবজেক্টটো দিছোঁ যে দি অৰ্গ তাৰপিছত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স কেনেদৰে চিনাক্তকৰণ কৰিম বা কেনেকৈ আমি গম পাম যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি তো তাৰ বাবে আমাৰ জানিব লাগিব যে তাৰ আইডেণ্টিফিকেশ্যনটো বা তাৰ এটা ডেফিনেশ্যন হ'ব লাগিব তো মই ডেফিনেশ্যনটো এনেদৰে দিছোঁ যে কোনো এটা কাম এইমাত্ৰ শেষ হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্স বোলা হয় যেনে মোৰ দেউতা এইমাত্ৰ বজাৰলৈ গ'ল মাই ফাদাৰ হেজ গান টু মাৰ্কেট জাষ্ট নাও তাৰপিছত আৰু এটা উদাহৰণ লৈছোঁ চাওক যে মই এইমাত্ৰ খালোঁ তো আই হেভ ইটেন ৰাইচ জাষ্ট নাও আকৌ কৈছে কোনো এটা কোনো বাক্যত যদি অলৰেডি জাষ্ট এট নেভাৰ এভাৰ জাষ্ট নাও আদি থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় বা প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয় আমাক যেতিয়া কাৰেক্ট টেন্সবোৰ কৰিব দিয়ে তেতিয়াহ'লে যদি বাক্যবোৰ যদি আমি অলৰেডি বা জাষ্ট বা এট নেভাৰ ইভাৰ জাষ্ট নাও এই শব্দবোৰ যদি দেখা পাওঁ তেতিয়াহ'লে সেই বাক্যবোৰ আমি সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিম তো এতিয়া আমি যাম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত যাম ঠিক প্ৰেজেণ্ট পাৰফেক্টৰ দ্বাৰা আমি প্ৰেজেণ্ট পাৰফেক্টটো একেধৰণে আমি বাক্যবোৰ চাম যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ আমি প্ৰথমতে সূত্ৰটো চাম কেনেধৰণৰ হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সূত্ৰটো হ'ব এনেধৰণৰ যে ছাবজেক্ট প্লাছ হেভ বিন বা হেজ বিন প্লাছ ভাৰ্বৰ মেইন ভাৰ্ব যিটো হ'ব তাৰ লগত আইএনজি প্লাছ কৰিব লাগিব তাৰপিছত অবজেক্টটো হ'ব তো মই উদাহৰণ এটা লৈছোঁ চাওক যে হি হেজ বিন ছাফাৰিং ফ্ৰম ফেভাৰ ফৰ 3 days তেওঁ 3 দিন ধৰি জ্বৰত ভুগি আছে তো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ এতিয়া এটা ডেফিনেশ্যন চাম মানে চিনাক্তকৰণটো কেনেধৰণে আমি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জানিম তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছসমূহ এনেধৰণে আমি চিনাক্তকৰণ কৰিব পাৰি যে কোনো এটা কাম আগৰে পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হয় ইয়াত কোৱা মতে কৈছোঁ যে যদি কোনো এটা কাম অতীতত আৰম্ভ হৈছে কিন্তু বৰ্তমানলৈকে চলি আছে তেনেকুৱা কামবোৰ যদি আমাক যদি দিয়ে বা তেনেকুৱা বাক্য যদি আমাক দিয়ে সেই বাক্যবোৰ আমি সদায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিম বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত কাৰেকশ্যন কৰিম তো মই উদাহৰণ কেইটামান চাওক যে ইয়াত ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং যে ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে যে বৰষুণ দিয়া কামটো ৰাতিপুৱা আৰম্ভ হৈছিল আৰু বৰ্তমান এতিয়াও দি আছে মানে তো কামটো আগতে আৰম্ভ হৈছিল এতিয়াও চলি আছে আৰু এটা আছে যে হি হেজ বিন ছাফাৰিং ফ্ৰম ফেভাৰ ফৰ 3 days তেওঁ 3 দিন ধৰি জ্বৰত ভুগি আছে জ্বৰটো তেওঁৰ 3 দিন আগত হৈছিল আৰু এতিয়াও তেওঁ জ্বৰত ভুগি আছে তো এই বস্তুখিনি আমাৰ যেতিয়া আমি কৰিব যাম তাৰ আগত আমাৰ আৰু এটা বস্তু জানিব লাগিব যে ফৰ আৰু চিন্স ক'ত ক'ত ব্যৱহাৰ কৰা হয় তো এই কথাটো আমি মনত ৰাখিব লাগিব যদি নিৰ্দিষ্ট সময় দিয়া থাকে পইণ্ট অফ টাইম যদি দিয়া থাকে তেতিয়াহ'লে আমি তাৰ লগত সদায় চিন্স ব্যৱহাৰ কৰিম আৰু যদি ব্যাপক সময় যদি দিয়া থাকে মানে পিৰিয়ড অফ টাইম যদি দিয়া থাকে তেতিয়াহ'লে আমি তাৰ লগত সদায় ফৰ ব্যৱহাৰ কৰিম তো গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি কিবা অসুবিধা পাইছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব যাতে মই পৰৱৰ্তী ভিডিঅ'ত এই অসুবিধাবোৰ যাতে নাইকিয়া কৰিব পাৰোঁ আৰু যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই ৰাখিব
ये जिंदगी चल तो रही थी, पर तेरे आने से मैंने जीना शुरू किया। और अब तकदीर यही है कि तेरे हर एक ख्वाब को पूरा करूं।